welcome to my YouTube channel Mr. People Vlog. So guys, bonus video dia na aru guys mo goi asu aji Dimakusi aru efale ase mur Basanti aru Basanti guys tel bhorai ase dia aru ei amar bro tel bhorai ase ki hol beya hoise niki so aibo tia tel bhoram aru eibur manu so eibur manu kam kora manu hoi Dimakusi jabo so guys sanjip to laise aru ki cute dekhai soa aru efale ase mur Basanti aru Basantit guys manu loisu kam kora manu hoi hiyoto Dimakusi namai dim so hiyote jabo Dimakusi namibo tarpora load kori ulai dim aru photo side bo guys aru soa tel diput asu gari line soa guys So guys, Khanapara aru Khanapara dia jam sam nai aru kitaman kori jam lagisil guys. So dia jam sam iman nai karon rasta to khuli dile নহলে ki jam mane bhayankar guys jam hoisil judio ei rasta to banai asile karon ei rasta to single code disile to eto kane bahut jam hoisile so rasta to banawai na enukai ase so dia iman jam nai to ahile aru guys rasta urai nole rasta kane iman jam na lage rasta so finally pai golu ami Khanapara etia guys Guwahati ahile ye jala gari khon logai dise majot na ifale amiu jabo naru amiu pasi asu yate so gari to logai dise majot ye ya ki koru so guys yate aisu ami load koribo kane aru yate load hobo এইফালে গাড়ী লগাই দিছে ফাঁচি গৈছো জামত সো গাইস কলকাতা আহি পালো আমি আৰু কলকাতা গুদামত আহি পালো চানচাৰি আৰু চোৱা গাইস কলকাতা গুদাম পুৰা অল বিভিন্ন ধৰণৰ বস্তু ইয়াতে আছে আৰু এয়া দাদা আমাৰ ইয়াতে লিখি আছে আৰু ইয়াতে লোড কৰি আকে পেনৰ পটাটো খাই আছো গাইস এনেকুৱা কালেকশ্যন মানে কি কম মানে বিহুৰ কাৰণে মানে পইচা উঠাই আছে গাইস তো গোটেই ৰাস্তা দি আহি লাষ্টত ইয়াতে দিলো তো গোটেই ৰাস্তা দিলো আৰু কোৱা দিছো আমাক দিয়া নাই কি ডিজাইন আৰু অলপমান দে তাত দিছো তো তাত দিছো তো ৰিচিভ মান দেখা একে বুলি ক'লে তাত দিলো ঠিক আছে ঠিক আছে তো গাইস বিলটো দিলো আৰু গোটেই মানে সব জায়গাতে গাইস কালেকশ্যন হৈ গ'ল 4 জায়গাত মানে হৈ গ'ল কালেকশ্যন দিয়ে পুৰা মানে পইচা শেষ হৈ গ'ল আৰু তো গৈ আছো নাজানো আগত কি হয় বাইৰৰ গাইস ভিডিঅ'টো guys, edin time ulai ahibo lagibo fuliboloi bhia ase guys finally ma ahi gelu yate Sonajuri aru guys soa পৰিবেশ কি কিউট so পৰিবেশ soa aru
ওলাইছিলোঁ কেইটাত আহি পালোঁ কেইটাত, কাৰণ ৰাস্তা বহুত বেয়া আৰু অলপ সময় ৰখিলে সিহঁতে কিবা খালে, চ' এতিয়া বহুত 1 ঘণ্টা ৰখিব লাগিব। গৈছে ভাত খাবৰ কাৰণে, ভাত খাই অহাৰ পিছতে গাড়ী লোড হ'ব। আৰু ফেক্টৰীটো আপোনালোকক অলপ দেখাই দিওঁ। এয়া নতুন ফেক্টৰী, নতুন ড্ৰাফ্ট বনি আছে এইফালে, আৰু মোৰ বাচনতে ইয়াত থিয়া হৈ আছে গাইজ। চ' চাই থাকক গাইজ ভিডিঅ'টো, আৰু লগ পাই আছোঁ। চ' গাইজ এয়া ইয়াতে ওপৰত মই, আৰু আপোনালোকক অলপ দেখাই দিওঁ ফেক্টৰীখন কি ধুনীয়া বনাই আছে। আৰু ইয়াৰ তলত গাইজ ড্ৰাফ্ট, আৰু মোৰ এইফালে বাচন্তি। বাচন্তি এতিয়া বাটাম লোড হৈ আছে, আৰু এইখন লোড কৰি গুৱাহাটী যাব লাগিব, ঘৰলৈ উভতি আমি যাব লাগিব। আৰু আপোনালোকক অলপ দেখাই দিম লোকেশ্যন কি মজা গাইজ। এইখনৰ বাংলো, সোণাজুৰি বাংলো গাইজ। এখন সোণাজুৰি বাংলো, চোৱা পৰিৱেশ কি ধুনীয়া। আৰু এইফালে মোৰ বাচন্তি, ফাইনেলি বাচন্তি মোৰ লোড হৈ গ'ল, আৰু মই লাহেকৈ ওলাই যাম। চ' গাইজ ভিডিঅ'টো চাই থাকিব, আৰু ভাল লাগিলে গাইজ লাইক কৰিব এণ্ড শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব। চৰি গাইজ ভিডিঅ' দিয়া নাই, আৰু এতিয়া ডেইলি ভিডিঅ' আহিব। চ' লাভ ইউ গাইজ, বাই বাই।